গণেশ মন্দিৰ আমি আহিছোঁ গণেশ মন্দিৰ বহুত পুৰণি হয় যিবোৰ শিলবোৰ দেখাইছে বহুত পুৰণি মাহাত্য মানে কি মানে ধৰকচোন বহুত যেতিয়া বাহিৰৰ পৰা মানুহবিলাক আহে তেতিয়া ইয়াত নিশ্চয় এবাৰ হ'লেও আহে তেওঁলোকে আহে ইয়াত চাব আহে আৰু ইয়াত মানে মূৰ্তিটো সেইটো সেই শিলৰে মূৰ্তি কমপ্লিটলি শিলৰ মাজত খুলিব পৰা আছে আৰু এই যে বস্তুবিলাক দেখিছা তুমি এইবিলাক চব বস্তু এইটো কিমান দিনৰ পৰা ইয়াত আছিল কোনো ক'ব নোৱাৰে আচলতে ইণ্টাৰেষ্টিং কেছটো হ'ল এইটো চকৰটো মেইন কি হৈছে এই যে সেইটো হৈছে মানে মেইন বস্তু সেইটোৰ পৰাহে পিছত পালে গোটেইখিনি আৰু মানে এইটো বহুত ঐতিহ্যৰ কথা আৰু এইটো মন্দিৰটো হয় কিন্তু আমাৰ বেছি দিন হোৱা পিছত যেতিয়া সৰু তেতিয়াৰ পৰা জাষ্ট খালি গম পাইছিলোঁ ইয়াত মন্দিৰ এটা আছে মানে কিবা মূৰ্তি এটা আছে পিছৰ পৰা লাহে লাহে চব যেতিয়া মানুহে গম পালে লাহে লাহে মই গণেশ মন্দিৰ বনোৱা হ'ল এইখিনি এতিয়া নতুন কৰা হ'ল কিন্তু পাথৰবিলাক কেমেৰাটো কৰি আছা চব মানুহ আৰু বহুত বাহিৰৰ পৰা এতিয়া ইয়াত বহুত ধৰণৰ বিয়া হয় অন্নপ্ৰাশন হয় চব ইয়াতে কৰে এতিয়া আৰু এইটো গভৰ্ণমেণ্টৰে গভৰ্ণমেণ্টৰ দৃশ্যতে আছে এতিয়া ইয়াতে নিয়েও দিয়ে তোমাৰ বিয়া হোৱাৰ পিছত চাৰ্টিফিকেটো পাবা ইয়াৰ পৰা আৰু সেইটো বৈধ হয় এতিয়া বন্ধুসকল বৰ্তমান মই উপস্থিত আছোঁ অভয়াপুৰ সেই গণেশ মন্দিৰটি গতিকে আপোনালোকে যদি আপোনালোকে অভয়াপুৰ কেতিয়াবা আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গণেশ মন্দিৰটো আহিব গণেশ মন্দিৰটোৰ মাহাত্য হয়তো আজি ৰাজুদাৰ পৰা মই বহুতখিনি জানিলোঁ গতিকে আপোনালোকেতো জনাব বিচাৰিছোঁ তেতিয়া অভয়াপুৰলৈ আহে এই গণেশ মন্দিৰটো নিশ্চয় আহিব ধন্যবাদ